আজি বনাম বাহু মাছ। হালধি জোখত আৰু অকণমান দিব লাগিব। ভালকৈ এনেকৈ সানি ধুনীয়াকৈ লগাই নিমখ হালধি লগাই ধুনীয়াকৈ অকণমান দেৰি থৈ দিম। এতিয়া ধুনীয়াকৈ কেৰাহী পাতি দিলোঁ। মই 2 পিচকৈ দিওঁ নে আৰু এপিচ দিওঁ? মোককে আকৌ চকু পৰিলে, এইটোনো কি চাওঁচোন বুলি দেখিলোঁ। দেখোন এইটো এটা কি খাই দিওঁ অকণমান কাটি। মাছ চোৱামে বিলাহীকেইটা থৈ ল'ম এতিয়া। কিনি অনা লাইটখিনি এতিয়া টেষ্ট কৰি চাব লাগিব কেনেকুৱা হৈছে বনাই থকাৰ মাজতে। ৱাও, নাইচ। এতিয়া ইয়াত বেলেগ একো নিদিওঁ, ইয়াতে দিম পাঁচফোৰণ কেইটামান। কাটি থোৱা বিলাহীখিনি আৰু মাছ আৰু বেলেগ একো নাই। এতিয়া এইখিনি যেতিয়া গৰম হ'লে এইখিনি লাহেকৈ দি দিম। গলিছে এইখিনি, গলি আছে কাৰণে আমি এইখিনি ইয়াত দি দিব লাগিব গৰম হৈ থকা পানী। ধুনীয়া উতল আহি গৈছে। ধুনীয়া যেতিয়া উতল আহি গৈছে এনেকৈ এপিচকৈ মাছ দি দিম। সিজিবলৈ দিম। হৈছে নেকি চাওঁ এতিয়া। ভাল উতল এটা আহিলে গেছটো কমাই থৈছিলোঁ, ভালকৈ এতিয়া উতল এটা আহিবলৈ দিম। অলমষ্ট হৈয়ে গৈছে, অকণমান হ'বলৈ দি